Audio Jungle. Hello guys, welcome to my channel অসমীয়াৰ পৰিচয়। আজি এটা বিশেষ ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিছো। আজিৰ ভিডিঅ'টো হৈছে যে মই যোৱাকালি এটা পিকনিকক লৈ ভিডিঅ' আপলোড দিছিলো আৰু তাত এটা কপিৰাইট আহিছিল। মানে আপোনালোকৰ হয়তো ভিডিঅ'ত আহিব পাৰে কপিৰাইট, যেহেতু এজন মই নতুন ইউটিউবাৰ, তো মানে কপিৰাইট দিলে কিবা এটা ভয় লাগে। তো আজি আমি কম যে সেই কপিৰাইটটো কোনে দিছে আৰু সেইটো আমি কেনেকৈ আঁতৰাব পাৰোঁ আমাৰ ভিডিঅ'ৰ পৰা, সেই বিষয়ে কম। গতিকে ভিডিঅ'টো শেষলৈ চাব। আপোনালোকে এইদৰে আপোনালোকৰ মোবাইল বা লেপটপৰ ব্ৰাউজাৰত গৈ studio.youtube.com এইটো চাৰ্চ কৰি, ঠিক আছে, studio.youtube.com চাৰ্চ কৰি ইয়াতে আছে ইউটিউব ষ্টুডিঅ'। অ'কে, ইয়াতে ক্লিক কৰি দিব। ইয়াৰ পাছত এইটো মোৰ চেনেলৰ ডেস্কবৰ্ড ছেকশ্যন। অ'কে, ইয়াতে আছে কণ্টেণ্টত ক্লিক কৰি ইয়াত দেখিছে ৰাণীঘাট পিকনিক স্পট, এইটো মোৰ ৰিচেণ্ট ভিডিঅ' হয়। ইয়াত আহিছে কপিৰাইট ক্লেইম। লগতে মোৰ ইয়াতে 2 বছৰ আগৰ এটা ভিডিঅ'টো এই কপিৰাইট ক্লেইম আছে। গতিকে এই কপিৰাইট ক্লেইমটো আমাৰ কাৰ দ্বাৰা আহিছে সেইটো চাবৰ বাবে আমি কপিৰাইট ক্লেইমৰ ওপৰত লৈ যাই চি ডিটেইলছত ক্লিক কৰি দিওঁ। চি ডিটেইলছ কৰাৰ পিছত আমাৰ কপিৰাইট ক্লেইমটো কাৰ দ্বাৰা আহিছে এইটোৱে যে বাহিৰা ফকট্ৰনিক্সৰ পৰা আহিছে। আমাৰ কপিৰাইট ক্লেইমটো লক্ষীনন্দন লাহন 5/21 পৰা 6/15, মানে এইখিনি পৰ্চন দিয়া আছে। এইখিনি পৰ্চনত আমাৰ কপিৰাইট ক্লেইমটো আছে, আহিছে। এইখিনি পৰ্চনত আহিছে কপিৰাইট ক্লেইমটো। এই কপিৰাইট ক্লেইমটোৰ পৰা কিন্তু আমাৰ এই চেনেলটোত কিবা এফেক্ট পৰিব নেকি? এইটো হৈছে যে নো এফেক্টেড। ডেট মিন ইয়াৰ পৰা আমাৰ কোনো ধৰণৰ চেনেলটোত এফেক্ট নপৰে, কিয়নো এই কপিৰাইট ষ্ট্ৰাইক নহয়। কপিৰাইট আৰু কপিৰাইট ষ্ট্ৰাইকটো বেলেগ। এইটো কপিৰাইট ষ্ট্ৰাইক নহয়। 3টা ষ্ট্ৰাইক পৰিলে আমাৰ যেনেকৈ চেনেলটো কিবা ক্ষতি হয়, সেনেকুৱা নহয়। এইটো কপিৰাইটৰ পৰা আমাৰ কোনো ধৰণৰ ক্ষতি নহয়। এইটো আমাৰ পাব্লিক হৈ আছে। তো এইটো আমি গম পালো যে কপিৰাইটটো আমাৰ কোনে দিছে সেইটো চোৱাৰ। এতিয়া আমি কপিৰাইটটোক আমাৰ চেনেলৰ পৰা কেনেকৈ আঁতৰ কৰিব পাৰোঁ, তাৰ বাবে আমি এই 3 ডট দেখিছে, ইয়াত ক্লিক কৰি ইয়াত আমাৰ 3টা অপশ্যন আছে: ট্ৰিম আউট ছেগমেণ্ট, ৰিপ্লেচ চং, মিউট চং। ট্ৰিম আউট ছেগমেণ্ট মানে আমি এইখিনি পৰ্চন আমি এই কন্টিনিউ মাৰি আমাৰ ভিডিঅ'ৰ পৰা গুচাই দিব পাৰোঁ, ডিলিট কৰি দিব পাৰোঁ এইখিনি পৰ্চন। কিন্তু মই এতিয়া ৰ'ব, তাৰপিছত আছিল আমাৰ ৰিপ্লেচ চং। ৰিপ্লেচ চঙত আমি আমাৰ ইউটিউব লাইব্ৰেৰীৰ পৰা কেইটামান আছে চং দিয়া আছে আমাৰ। এইকেইটা কিন্তু ব্যৱহাৰ কৰিলে কেতিয়াও কপিৰাইট নাহে। ইয়াৰ ঠাইত আমি এইখিনি ৰিপ্লেচ কৰিব পাৰোঁ। এইকেইটা চং আমি ইয়াৰ ঠাইত ৰিপ্লেচ কৰিব পাৰোঁ। এই ছেগমেণ্টখিনিৰ ঠাইত আমি ৰিপ্লেচ কৰি ল'ব পাৰোঁ। অ'কে, নেক্সট আছে আমাৰ ইয়াতে মিউট চং। মানে এইখিনি ঠাইত আমি একেবাৰে বেকগ্ৰাউণ্ড মিউজিকটো মিউট কৰি দিব পাৰোঁ। তেতিয়া কোনো ধৰণৰ বেকগ্ৰাউণ্ড মিউজিক বাজি নাথাকে। এইখিনি ঠাইত কোনো ধৰণৰ বেকগ্ৰাউণ্ড মিউজিক বাজি নাথাকে। আৰু যেতিয়া আমি এইখিনি কৰিম, তেতিয়া আমাৰ আপনা কপিৰাইট ক্লেইমটো আমাৰ আঁতৰি যাব আমাৰ ভিডিঅ'ৰ পৰা। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো ভালকৈ বুজি পাইছে। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। থেংক ইউ। I feel like I'm losing my mind. Is everybody in the world blind? Please, Lord, give me a sign.